সন্মান ব্যক্তিজনৰ প্ৰতি নহয়, প্ৰয়োজনৰ প্ৰতিয়ে থাকে। যদি প্ৰয়োজন শেষ হয় তেন্তে সন্মানো শেষ হৈ যায়। সেইবাবে অতীতলৈ মোৰ অভিযোগ আছে, কাৰণ ভুল মানুহৰ ওপৰত মই বহু সময় নষ্ট কৰিলোঁ। এই সময়ত মানুহে ইজনে সিজনৰ ভৰিৰ কাঁইট আঁতৰাইছিল, কিন্তু এতিয়া মানুহে ইজনে সিজনৰ বাটত কাঁইট বিয়পাই দিয়ে। যিসকলে আনক ধ্বংস কৰাৰ কথা ভাবে তেওঁলোকে নিজৰ উদ্দেশ্যত ইমানেই অন্ধ হৈ পৰে যে তেওঁলোকে নিজেও কেতিয়া ধ্বংস হৈ যায় সেই কথাও উপলব্ধি নকৰে। দোষ সকলোৰে আছে, কিন্তু সেইবোৰ কেৱল আনৰ মাজতহে দেখা যায়। আজিকালি মানুহে বুজে কম আৰু বুজাই বেছি, সেইবাবে সম্পৰ্কবোৰ সমাধান কম হয় আৰু জটিল বেছি হয়। স্বৰ্গৰ সপোন ত্যাগ কৰক, নৰকৰ ভয় ত্যাগ কৰক। কোনে জানে পাপ কি আৰু গুণ কি? কিন্তু এইটো কথা মনত ৰখা যে নিজৰ স্বাৰ্থৰ কাৰণে যাতে কাৰো অন্তৰত আঘাত নিদিয়ে। বাকী সকলক প্ৰকৃতিৰ ওপৰত এৰি দিয়ক।